All Assam Digital Media Association Committee ko spainani moनसे गोदान कमिटि गायसनबाय। धेमाजि जिल्ला All Assam Digital Media Association Committee ko spainani मोनसे गोदान कमिटि गायसननाय जादों। गोजाम कमिटिखौ सिमफायनानै Association of Indian Journalists मुंनि गोदानै कमिटि गायसननाय जादों। Association of Indian Journalists कमिटिखौनो मंचां हटेल धेमाजियाव गायसननाय जादों। गोदानै गायसनजानाय बे एसोसिएशन अफ इंडियन जार्नालिस्टआवनो कल्याण गगैखौ आफादगिरि महरै सायख'नाय जायो आरो गाहाय नेहाथारि महरै बिगु बराखौ नेहाथारि महरै सायख'नाय जाबाय। সাংবাদিক সন্থা যি ধেমাজি জিলা সমিতিখন আজি গঠন কৰা হৈছে মই নামবিলাক আপোনালোকৰ যোগেদি কৈ দিব বিচাৰিছোঁ। সভাপতি হিচাপে কল্যাণ গগৈ, উপসভাপতি হিচাপে সুনীল দলে, মিনুট ফুকন, কাৰ্যকৰী সভাপতি হিচাপে শুভ চুতীয়া, সাধাৰণ সম্পাদক হিচাপে ভিগু বৰুৱা, সহকাৰী সাধাৰণ সম্পাদক হিচাপে অজয় দলে, বিমল বসুমতাৰী, সাংস্কৃতিক সম্পাদক হিচাপে মনোজ শইকীয়া, ক্ৰীড়া সম্পাদক হিচাপে থমাছ পেগু, প্ৰচাৰ সম্পাদক হিচাপে হৰেণ কপ্তাক, বিত্তীয় সম্পাদক হিচাপে কুশল চেতিয়া, কাৰ্যালয় সম্পাদক হিচাপে অংকু নৰ, সাংগঠনিক সম্পাদক হিচাপে টুনটুন দত্ত, লগতে আমাৰ কাৰ্যকৰী সদস্য হিচাপে শ্ৰীমতী ভানুমতী শইকীয়াক ৰখা হৈছে, ৰঘু দাস, কাৰ্বুক পেগু, অৰুণ ব্ৰহ্ম আৰু বগ্ৰাম পাওকে আদি কৰি আমাৰ 19জনীয়া এই জিলা সমিতিখন আজি আমি গঠন কৰিছোঁ। সকলোৰে সহযোগত আমি শেষত এটা কথাই ক'ম, পুনৰ ক'ব খুজিছোঁ, ৰাইজৰ সহযোগিতা খুবেই প্ৰয়োজনীয় আৰু আমি অনাগত দিনত যিদৰে ৰাইজৰ হকে কাম কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, এইবাৰ হয়তো আমি দুগুণ উৎসাহেৰে কৰিম। সৰু বৰ প্ৰতিটো ঘটনাকেই গুৰুত্ব দি ৰাইজৰ মাজলৈ দাঙি নিবৰ কাৰণে এক প্ৰকাৰে প্ৰয়াস চলাম বুলি মই আপোনালোকৰ আগত ক'ব খুজিছোঁ। সমজুৱাভাৱে ৰাইজৰ সিদ্ধান্ত মৰ্মে সভাপতি হিচাপে সকলোৱে প্ৰস্তাৱ বা সমৰ্থক হিচাপে আগবঢ়ালে। আমি এটা কথা ক'ব খুজিছোঁ যে আজি এই অনুষ্ঠানটোৰ যোগেদি যে আমাৰ যিখন ডিজিটেল মিডিয়া এছ'চিয়েশ্যন আছিলে সেইখন সম্পূৰ্ণৰূপে আজি ভংগ কৰা হৈছে, কাৰণ সকলো বিষয়ববীয়াসকল ইয়াতে জড়িত হৈ আছে আৰু আমি আজিৰ পৰা নতুন উদ্যম হেঁপাহেৰে আমি ৰাইজৰ হকে কাম কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে আগতে আপোনালোকে যিদৰে সহায় সহযোগিতা আমাক জনাইছিল, পুনৰ মই প্ৰতিজন সতীৰ্থৰ পৰা আগৰ দৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এটা কথা আপোনালোকক অতি নিশ্চিতভাৱে ক'ব বিচাৰোঁ যে ধেমাজি জিলাখনৰ গাঁৱে ভূঞে সৰু বৰ প্ৰতিটো ঘটনা পৰিঘটনা ৰাইজৰ আগলৈ আনি এটা নতুন বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ চেষ্টা কৰিম, য'ত আপোনালোকৰ সহায় সহযোগিতা মই একান্তৰে কামনা কৰিছোঁ। সাংবাদিক সংস্থা এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্ট এই সংগঠনটোৰ আজি ধেমাজি জিলা সমিতিখন গঠনৰ উদ্দেশ্যে ধেমাজি টেলিজেন্সস্থিত হোটেল মুংচাঙত এখন সভা অনুষ্ঠিত হৈ যায় আৰু এই সভাতেই শ্ৰদ্ধাৰ ভাতৃপ্ৰতিম কল্যাণ গগৈ ডাঙৰীয়াক সভাপতি হিচাপে লৈ এখন শক্তিশালী সমিতি ইতিমধ্যে গঠন হৈছে আৰু এই সমিতিখনৰ সভাপতি কল্যাণ গগৈ ডাঙৰীয়া আছেই আৰু কল্যাণ গগৈ ডাঙৰীয়াৰ পৰা আপোনালোকে এই বিষয়টোলৈ জানিব পাৰিব। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पॉइंट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन-गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पॉइन्टआव नोंथांमोना एसएससी, बैंक पीओ, बैंक क्लार्क, बैंक एसओ, यूपीएससी, एफएससी, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएओ, एडीओ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700262133 9101 536360
700202613391015363660